ইউটিউব চেনেল খানাখন 07 তো আজি এটা অদ্ভুত চ্যালেঞ্জ কৰিম বুলি ওলালো আপোনালোকে চাব পাৰে এই আমি তিনিজন আছো তিনিজনৰ সন্মুখত ভাতৰ কাঁহী বগা দিছ আপোনালোকে চাব পাৰে এইটো পানী আৰু এয়া চাব পাৰে অনলি ভাত ইয়াত আঞ্জা চাঞ্জা নাই নিমখ চিমখ নাই একো নাই পিয়াজ নাই একো নাই অনলি পানী আৰু ভাত খাও জোনা জিকে 500 টকা পুৰস্কাৰ আৰু জোনা হাৰে বেলেগ এটা পানিশমেন্ট আমি পিছত দেখাই আছো পানিশমেন্টটো আপোনালোকে চাই থাকিব ধামাকা ভিডিও হ'বলৈ গৈ আছে আজিলৈকে এনেকুৱা চ্যালেঞ্জ ইউটিউবত পোৱা নাই আজি ফাৰ্স্ট আমি কৰিছো তো গাইস আপোনালোকে চাব পাৰে আমি টাইম লগাই দিছো টাইম লগাই দিম 5 মিনিটৰ ভিতৰত জোনা খাব পাৰে 500 টকা ফাৰ্স্ট পুৰস্কাৰ আৰু জোনা নোৱাৰে এটা ধামাকা পানিশমেন্ট আছে তো আপোনালোকে চাই দিও পানিশমেন্টটো বিশেষকৈ চাবলগীয়া পানিশমেন্ট এটো খোৱাটো ইমান ডাঙৰ নহয় পানিশমেন্টটো বেছি ডাঙৰ হয় তো আপোনালোকে চাওক 1 2 3 স্টার্ট টাইম লাগি গৈছে গাইস চাবনা কোনো নিমখ না কোনো কোনো পানী নাই অনলি পানী আৰু ভাত আপোনালোকে চাব পাৰে কোনো আঞ্জা নাই Hey mia, 30 second usia. Yore. Guys, মই নোৱাৰিম আৰু মছে এন্ডা কৰিছো গাইস মই নোৱাৰো আপোনালোকে চাওক মই নোৱাৰিছো ইয়াতে খাও গাইস মোদাৰ নহব আৰু 3 মিনিটত মই টাইম 5 মিনিট Guys, 1 minute আছে আৰু 1 minute Pass minute হৈ গ'ল guys 5 minute stop 5 minute 5 second হৈ গ'ল 5 second বেছি হৈ গ'ল guys তো এটা পানিশমেন্ট তো মই মেইন পানিশমেন্ট তো মই পাম গাইস তাৰ কি পাবো ক্যামেৰাটো উঠানো খাই এইটো দেখাই দিয়া আপোনালোকে চাওক মোৰ একদম হাইয়েস্ট ভাত হৈ গৈছে তাৰপিছত ইয়াত তাৰ গাইস আমাৰ চ্যালেঞ্জটো আছিল যে 5 মিনিটৰ ভিতৰত জোনা শেষ কৰিব পাৰে তাৰ পুৰস্কাৰ আছে 500 টকা তো মই 5 মিনিট নহতে মই নোৱাৰি সাৰেন্ডাৰ কৰি দিলো বলা মই নোৱাৰিম তাৰপিছত ইহত দুইটা 5 মিনিটৰ ভিতৰত শেষ কৰা প্ৰতিযোগিতাটো আছিল আমাৰ যেটো চ্যালেঞ্জটো আছিল এই চ্যালেঞ্জটো ইহত দুইজনে 5 মিনিটৰ ভিতৰত হল তাৰ ফাৰ্স্ট ইয়াৰ হল চ্যালেঞ্জটো চাব পাৰে মই আপোনাৰ নললো গাইস বেসিক্যালি সে তাৰ এই হেফা করলা কম কারণে এখিনি ৰৈছি এখিনি খাই শেষ কৰিব পাৰিলা কিন্তু 5 মিনিট টাইম যোৱাৰ কাৰণে আৰু তাৰ পিছত আৰু নহলে নহয় টাইম টু টাইম আৰু টাইম বেছি হ'ব নহয় তাৰ পিছত আমাৰ এটা হৈ গ'ল মই বাইনৰ মনলো খাবা ইয়াৰ এটা চ্যালেঞ্জ ৰৈছি এটা জয়ী ঘনা হ'ব আমাৰ জয়ী এই খেলখন আমাৰ চ্যালেঞ্জৰ আমাৰ জয়ী হ'ল সাজিদ আহমেদ এটা আমাক কিবা পানিশমেন্ট বুলি কৈছিল পানিশমেন্ট আছিল আমাৰ খেলাখনত তে পানিশমেন্ট কি হয় আপোনালোক জনাই আছো আমাৰ দুজনৰ দুটা পানিশমেন্ট আছে মোৰ অলপ টাফ হ'ব ইয়াৰ অলপ সহজ হ'ব তো আপোনালোকে চাই থাকক পানিশমেন্টটো কেনেকুৱা হয় তো হ'ব এতিয়া মোৰ পানিশমেন্টটো হ'ব যে মই 5 মিনিট ৰ'দত কম্বলৰি শুব লাগিব আৰু ই 5 মিনিট খালি গাৰে ৰ'দত বহিব লাগিব আৰু মই ই ফার্স্ট সারেন্ডার করছে ই ফার্স্ট হারা নিজে সারেন্ডার করছে তার মই টাইমত হারিলো এখানে মোর পানিশমেন্টটো কম হল ইয়াৰ অলপ বেছি হল এটা ই নিৰীক্ষণ কৰিব কিমান টাইম থাকিম ই কৈছে 5 মিনিট থাকিব লাগিব 5 মিনিট থাকিব লাগিব বুলি কওঁতে এটা আৰু 5 মিনিট আপোনালোকে জানে আজি কিমান ৰ'দ কিমান গৰম আজি এখানে 35 ডিগ্ৰী সেলসিয়াস হৈছে তো এই গৰমত ৰ'দত শুব লাগিব
আৰু বহিব লাগিব তো আপোনালোকে চাই থাকক এতিয়া চেলেঞ্জৰ কাৰণে আমি সাজু গাছ খালি গাড়ী থাকিব পৰা নাই ৰ'দত কিনকা থাকো আমাৰ কি কৰিব এইটো কম বলে উপায় নাই আমাৰ তাই ফাঁচি যেতিয়া কৰবাই লাগিব এটা উপায় নাই তো গাইজ চেলেঞ্জৰ কাৰণে ৰেডি মই ৰেডি তো চেলেঞ্জৰ কাৰণে গাইজ মই এটা কথা কৈ লওঁ মই হাৰাৰ পিছত মই যিটো মোৰ জিকি গ'ল জয়ী হ'ল সাজিৰা আহমেদক মই যেতিয়া অলপ ৰিকুৱেষ্ট কৰিলোঁ ৰিকুৱেষ্ট কৰা হাঁহি উঠিছে মানে ৰিকুৱেষ্ট কৰাত ক'লে মোৰ মাথাটো ঢাকিব পাৰিম আৰু মোৰ দেহাটো নোৱাৰিম দেহাটো মই মোৰ এটা টি চাৰ্ট পিন্ধি আছিলোঁ টি চাৰ্টটো খুলি ল'লোঁ আৰু মোৰ মাথাটো ৰ'দ পৰিব বুলি মই ৰিকুৱেষ্ট কৰিলোঁ অকণমান ৰেহাই দিছে মই এইটো মোৰ মাথাত হেলমেটটো পিন্ধি লৈছোঁ যাতে মোৰ ৰ'দে অলপ মাথাটো মোৰ যাতে ক্ষতি কৰিব নোৱাৰে মোৰ মাথাটো একো কাৰণ মাথাটো মেইন নে হয় নাই আমাৰ কম্বল উৰিয়াই থাকিব গৰমত থাকিলে সেই মাথাটো ছেফ থাকে কিন্তু মোৰ ডাইৰেক্ট ৰ'দ পৰিব নাই ৰ'দ পৰোঁতে মোৰ মাথাটো অলপ সেফটি মেইন মাথাটো হেলমেট লাগে আৰু ৰ'দতো এইটো হেলমেট আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে এই হেলমেটটো ছাতি দৰকাৰ নাই মই ক'লোঁ আপোনালোকক আপোনাৰ এতিয়া আমি চেলেঞ্জৰ কাৰণে আমি চেলেঞ্জত হাৰি গ'লো না আমাৰ হাৰাৰ পানিছমেণ্ট আমি ল'ব সাজু হৈছোঁ কিমান টাইম কাটে 5 মিনিট 5 মিনিট তো আপোনালোকে চাব পাৰে কিমান ৰ'দত পাতি পাৰি দিছোঁ এয়া হৈছে কম্বল একদম এই গৰমত আজি চেছ আৰু চেলেঞ্জ কৰা জুতি পাই গৈছোঁ গাইজ কি কৰিব আপোনালোকৰ কাৰণে কিন্তু কষ্ট কৰিবই লাগিব তো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া আমি চেলেঞ্জটো কৰোঁ গাইজ এয়া এক সাজু কৰি দি আছে কেইটা থাকিব লাগিব পানিছমেণ্টটো চাওক মোৰ হেলমেটটো ঠিক কৰি দিছোঁ অলপ তোৰ মতে থাক এনেকৈ হয় গাইজ এওঁলোকক সাজু কৰি দিছোঁ টাইম গেছি দেই গাইজ টাইম চাওক 5 মিনিট টাইম ষ্টাৰ্ট এই গুৰমা অলপ ব্ৰাইটনেছটো কমাই দিওঁ গুৰমা ব্ৰাইটনেছটো কমাই দিছোঁ অলপ বেছি চিম্পাঞ্জি দোকানত যে মই ক'লো হেলমেট দি নাই হেলমেট নে বুলি ক'লে বুজি নাপায় চিম্পাঞ্জি চাং চং চাং সেনেকৈ অকণ তাইৰ এটা হেলমেট উলিয়াই দিছে চিম্পাঞ্জি চাং চং চাং সেনেকৈ হেলমেটটো উলিয়াই দিছে এতিয়া এইটো হেলমেট আৰু চাউথ আফ্ৰিকাত বেছি চলে আমাৰ ইয়াতে মানুহে হাঁহিব পাৰে এইটো হেলমেট পিন্ধিলে কিন্তু হেলমেট এইটো বহুত দামী টাইম কে খামা উঠ টাইম কে হেই বেহুছি হেই চাব যাওঁ মই হেলমেটটো নিজৰ গৰমত নৰা ঠিক হৈছে নে চেলেঞ্জটো কৰি থাকোঁতে মোৰ মাথাটো হঠাৎ কিবা এটা হৈ গ'ল ঘূৰাই গ'ল তো এয়া খালত আহি গ'লোঁ গাটো ধুলোঁ তো এতিয়া অলপ ভাল পাইছোঁ তো আমি পুৰস্কাৰ দিয়াখিনি কিবা কৰাখিনি পিছত কৰি আছোঁ তো আপোনালোকক আজি ভিডিঅ'টো ইমানতে কণ্টিনিউ কৰিছোঁ তো ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি যাব আমাৰ কিবা কবি আৰু কি ক'ম আৰু লাইক কমেণ্টখিনি কৰি দিব আপোনালোকৰ আশীৰ্বাদতে আমি চলি আছোঁ মাথা চাথা ঘূৰাল ইমানখিনি কষ্ট